সমগ্ৰ দেশত আৰম্ভ আনলক 1 লকডাউন 4ৰ অন্তত দেশত জনজীৱন স্বাভাৱিক কৰাৰ উদ্দেশ্যে কণ্টেইনমেণ্ট জনক বাদ দি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এই আনলক 1 8 জুনৰ পৰা সকলো ধৰ্মীয় স্থান আৰু উপাসনাস্থলী খোলাৰ নিৰ্দেশনা দিয়া হৈছে স্কুল কলেজ খোলাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব জুলাই মাহৰ ভিতৰত শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব কিন্তু ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ থাকিব আজিৰে পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন আজিৰে পৰা সমগ্ৰ দেশতে আনলক 1 আৰম্ভ হৈ পৰিছে লকডাউন 4ৰ পাছত লকডাউন 5 আৰু আজিৰে পৰা আনলক 1 আৰম্ভ হৈছে 8 জুনৰ পৰা সকলো ধৰ্মীয় স্থান আৰু উপাসনাস্থলী খোলাৰ নিৰ্দেশনা স্কুল কলেজ খোলাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব জুলাই মাহৰ ভিতৰত শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব কিন্তু ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ থাকিব ইফালে আজিৰে পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন আজিৰে পৰা সমগ্ৰ দেশতে আনলক 1 আৰম্ভ হৈ পৰিছে লকডাউন 4ৰ পাছত লকডাউন 5 আৰু আজিৰে পৰা আনলক 1 আৰম্ভ হৈছে 8 জুনৰ পৰা সকলো ধৰ্মীয় স্থান আৰু উপাসনাস্থলী খোলাৰ নিৰ্দেশনা স্কুল কলেজ খোলাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব জুলাই মাহৰ ভিতৰত শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব কিন্তু ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ থাকিব ইফালে আজিৰে পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন চলিব নাই নাই চিন্তা কৰাৰ দৰকাৰ নাই মই দেখোন চব দি আহিলোৱে কিমান দিন হ'ল আজি 4-5 দিন হ'লে দেখোন মোৰ ৰিজাল্টে অহা নাই এতিয়ালৈকে ৰাখা নাই কৰোণা চৰোণা একো নাই কৰোণা মাৰ গলি ঢেকীয়া চলি হ'ব ইমান চিন্তা কৰিব নালাগে দে হ'ব দে দৰকাৰ নাই ইমান চিন্তা কৰে দে কৰিম দে কৰোণাক লৈ ইমান চিন্তা কৰে নেকি কৰোণা আহিছে যাব অসমৰ বানপানী আন বানপানী আহে যায় প্ৰতি বছৰে যায় কৰোণা এইবাৰ নতুনকৈ আহিছে যাব কেইবছৰমানৰ পিছত সদায় আগত দিব কি ডাঙৰ কথাটো ইয়াকে কৰোঁ এটা ফোন ফলে বা কি কৰিছে ফোনটো লগাবাই নোৱাৰি আগতে বকে মাই হ'ব দে থৌ কৰোণাৰ কাৰণে ইমান বুক নালাগে দেই ফোনটো লগালেই মানুহটো মুখস্থ হ'লে কৰোণাৰ কথা দেখোন ব্যস্তই আৰু মাইনাকৰ লগত ব্যস্ত আছে পিছত কৰিব লাগিব তোৰ ৰমেন নেকি আছো না আছো না দে
হ'লে এনে সময়ত মাথা ঘটাই বকাই চকাই লেটি পেটি গ'লো গৰু নিব আহিছিলে গৰু নিব আহিছিলোঁ অঁ তই পাছে এনেকৈ কিয় আছা এই ফোন দুটামান কৰি আছোঁ ফোন দুটামান কৰি আছা হা এই বজাৰত অলপ অলপকৈ ঘূৰি ফুৰিছা তই অঁ বজাৰ কৰিলোঁ আজি সেইফালে বজাৰ কৰিলোঁ দুখনমান বজাৰত গ'লোঁ তাৰপিছতে চব্জি উঠাই আনিলোঁ বাপেকে এদিন মানে সিদিনা লকডাউন দিছিনা বস্তু নাপাম বুলি আগতে লৈ আহিছিলোঁ মুখত মাছখন কিয় নাই তোৰ মাছখন বৰ অশান্তি লাগে এখন কিবা খপা মাৰি ধৰে অশান্তি লাগে হা অঁ আৰু তই যে কেইদিনমান আগতে চেপ দিছিলি কি হ'ল অঁ চুপ দিলোঁ চেপ দিলি চুপ দিয়াৰ পিছত দেখোন আজি দেখোন এইটো 5-6 দিন মানে হ'ল আকৌ খবৰো নাই একো খবৰ নাই অঁ তাৰপাছত তই এনেকৈ তলকৈ ঘূৰি ফুৰিছা অঁ খবৰ নাই কাৰণে ঘূৰি ফুৰিছোঁ হাও তই নিজে নাজানা ফেল কৰিলে কিবা লিষ্টত নামটো আহে নেকি তাৰমানে মোৰ নাই সেইকাৰণে অহা নাই তোহাৰ এইগিলাখনৰ কাৰণেতো আজি গোটেই গণসংক্ৰমণ হ'ব ধৰিছো মহানগৰীখনো কি কয় এই তই এনেকে মাছ নিপিন্ধাকে কিয় ঘূৰি ফুৰিছা এইখিনি সময়ত হা আৰু চুৱেপ দি আহিছা চুৱেপ দি আহি পেলাই এনেকে বাজাৰে বাজাৰে অলপ অলপকে ঘূৰি ফুৰিছা আগ চুইছা তাক চুইছা এই চুৱেপ দি অহাৰ পাছত তোৰ ৰিজাল্ট অহা নাই তই ঘৰৰ ভিতৰে তই মনে মনে সোমাই থাকিব নোৱাৰা আছতীয়াকে থাকিব নোৱাৰা তাকো নোচোৱাকে কি কথা কয় আমতি চোৱা দেখোন গালে এতিয়া আৰু মই কাৰোবাক চুবা লাগিলে কিবা লাগিলে কিবা হেৰি লাগিল নেকি আমতি চোৱাৰ লগত এইগিলাখান মেল নাই তই ইথানে মোক এটা কথা কচোন তোৰ যে ৰিজাল্ট অহা নাই বুলি কৈছা হা তই এই যিথানে তোৰ চুৱাপ লৈছিল ডাক্তৰ গিলাখানে হা তই তাহাঁতক তোৰ এড্ৰেছটো কি বুলি দিছিলি এড্ৰেছটো মই আমাৰ দিয়া নাই এড্ৰেছটো ভুলকে দিছা দেখছা এই লক্ষণৰ কাৰণে আজি আমি পুনৰ লকডাউনত যাব লগা হৈছে এই সজাগ হৈ মানুহ সজাগ হৈ মুখত মাস্ক পিন্ধ এড্ৰেছটো কিয় ভুলকে দিয়া এড্ৰেছটো শুদ্ধকে দিব লাগে এড্ৰেছটো শুদ্ধকে দিলেহে তোৰ ৰিজাল্ট আহিব এই তোৰ লগত কথা পাতি থাকে না এই তই ঘৰত যা তাই ঘৰত যা এড্ৰেছটোতো ভুলকে দিছিলোঁ কিন্তু ফোন নাম্বাৰটো দেখোন মোৰে দিলোঁ মোৰ ফোন নাম্বাৰটো মুখস্থ আছিল ফটককৈ ওলাই গ'ল নহয় মুখেদি যি হয় হ'ব দে বালাত কৌ কি কোন কি